যথেষ্ট সুন্দৰ অনুভৱ আৰু মোক আজি কিছুদিনৰ আগতে জনাইছিলে তিতাবৰ গ্ৰাম্য মণ্ডল যুৱ মৰ্চাৰ তৰফৰ পৰা তেখেতসকলে আমাৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া জন্মদিনৰ লগত সংগতি ৰাখি তেখেতসকলে এভাগ মহাপুৰুষীয়া ভাওনাৰ আয়োজন কৰিছিলে আমাক আমন্ত্ৰণ জনাইছিলে কিন্তু আজি বহু কাৰ্যসূচী থকাৰ বাবে সময়মতে আহি নাপালোঁ অলপ দেৰিকৈ আহিলোঁ ভাওনা চালোঁ বহুতখিনি ভাওনা চালোঁ আৰু প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া জন্মদিন উপলক্ষে তিতাবৰ আমাৰ গ্ৰাম্য মণ্ডল যুৱ মৰ্চাৰ উদ্যোগত আমি যি এভাগী ভাওনাৰ নাট প্ৰদৰ্শনৰ আজি ব্যৱস্থা কৰিছিলোঁ আজি ৰাইজৰ সঁহাৰিত আমাৰ যথেষ্ট যুৱ কৰ্মী সহযোগত আজি ইতিমধ্যে আৰম্ভ হৈছে আৰু যথেষ্ট ৰাইজৰ সঁহাৰি আহিছে যিটো নেকি আমাৰ আজি সাফল্য বুলি আমি ক'ব বিচাৰিছোঁ আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰদ্ধাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ৭৩তম জন্ম জয়ন্তী উপলক্ষে আমাৰ তিতাবৰ ভাৰতীয় জনতা যুৱ মৰ্চাই এভাগী আমি নাট ৰাইজৰ বাবে উৎসৰ্গা কৰিছিলোঁ আৰু এই নাটভাগী কৰাৰ মেইন উদ্দেশ্য আছিল যাতে যিধৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰতিজন জনসাধাৰণৰ কথা ভাবি তেওঁ কাম কৰি গৈছে আমি তেওঁক এই নাটভাগৰ যোগেদি তেওঁ যাতে আমি ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে তেওঁ দীৰ্ঘায়ু হয় তেওঁ সুস্বাস্থ্য কামনা কৰিছোঁ ইয়াৰ যোগেদিয়ে